বলক স্যার মই আছো মহাভৈৰৱী মন্দিৰত উঠাই নিৰ্মাণ কৰিছিল নমস্কাৰ আজি সকলোকে মোৰ বাকফুলা চেনেলটোলৈ স্বাগতম জনাইছোঁ ভাল পালে ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এয়া উষা নগৰী অৰ্থাৎ শ্ৰী শ্ৰী মহাভৈৰৱী মন্দিৰত আছোঁ এই মহাভৈৰৱী মন্দিৰটো উঠাই নিৰ্মাণ কৰিছিল তেওঁ পাৰ্বতীক যিহেতু 10টা অৱতাৰৰ এটা বুলি কোৱা হয় ভৈৰৱী গতিকে ইয়াৰ ঐতিহ্য বহুত 5,000 জীয়েক আছিল উষা আহক আমি চাওঁ এই চিৰিসমূহৰে উঠি আমি এতিয়া মহাভৈৰৱীলৈ গৈ আছোঁ এয়া মই অপেন চাইছোঁ এয়া এই মন্দিৰটো উঠাই নিৰ্মাণ কৰিছিল আৰু পাৰ্বতীক তেওঁ যিহেতু পূজা কৰিছিলে গতিকে 10টা অৱতাৰৰ এটা ভৈৰৱী এই অৱতাৰ বুলি কোৱা হয় আৰু আমি চাই যাওঁ মই অলপ ভিডিঅ' বনাই লৈ গৈছোঁ দেৱজিতা কৈ দিয়ক কিবা এটা নমস্কাৰ আমি কি হ'ল বেঙেনাবাৰী জাতীয় বিদ্যালয়ৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে ঐতিহাসিক প্ৰেম নগৰী তথা অসমৰ সাংস্কৃতিক নগৰী তেজপুৰ অভিমুখে যোৱা 17 তাৰিখে আমি আহিছোঁ আৰু 18 তাৰিখে আজি আমি এই তেজপুৰত আমি উপস্থিত হৈছোঁহি আৰু তেজপুৰত আমি হোটেলত গা পা ধুই সকলোৱে ইতিমধ্যে এতিয়া আমি কি হ'ল আমি প্ৰথম দৰ্শন হিচাপে যিহেতু তেজপুৰৰ যি মা ভৈৰৱী মন্দিৰ এই মা ভৈৰৱী মন্দিৰত আমি প্ৰথম উপস্থিত হৈছোঁ ধন্যবাদ মা ভৈৰৱী মন্দিৰটো নিৰ্মাণ কৰিছিলে উষাই মানে পাৰ্বতীৰ 10টা অৱতাৰৰ এটা বুলি কোৱা হয় ভৈৰৱী গতিকে আহক আপোনালোক দেখা যাওঁ এই ভৈৰৱী মন্দিৰ কাষতে বিভিন্ন দোকান আছে গতিকে আমি চাকি ধূপ ধূনা ধুনীয়াকৈ লৈ পূজা কৰিব পাৰোঁ চাকি দিব পাৰোঁ আমাৰ ক্লাছ 10ৰ ডেকা হ'ল এই বলছ কৈ দে কিবা এটা হাই হেল্ল' একো নাই দেখোন এয়া শ্ৰী শ্ৰী মহাভৈৰৱী মন্দিৰৰ ভিতৰৰ ভাগ ইয়াতে সকলোৱে ধূপ ধূনা চাকি সুন্দৰকৈ জ্বলাব পৰা ব্যৱস্থা কৰি থৈছে আৰু ভিতৰ ভাগত আছে মূল মন্দিৰৰ ভাগ গতিকে তাতে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ মহাভৈৰৱী মন্দিৰৰ ভিতৰৰ ভাগ গতিকে আমি শৰাইখন লৈ আগবাঢ়ি আহিছোঁ শ্ৰী ভৈৰৱ মন্দিৰত শ্ৰী শ্ৰী ভৈৰৱী মন্দিৰত দেখিবলৈ পোৱা এয়া ভাস্কৰ্য আৰু কীৰ্তিস্তম্ভসমূহ স্থাপত্যৰ ভাস্কৰ্য শিলত কাটি বনাইছিলে বা বিশেষকৈ আৰু ইয়াৰ এইটো কিবা এটা অৱতাৰ দেখাইছে এইসমূহ আছে যদিও ভালদৰে সংৰক্ষণ হোৱা নাই গতিকে এইবিলাক ধ্বংসপ্ৰাপ্তৰ কিছু কীৰ্তিস্তম্ভ ৰাখি থোৱা হৈছে গতিকে সংৰক্ষণ কৰাটো প্ৰয়োজনীয়তা আছে ইয়াৰ মন্দিৰৰ কাষেদি আমি এই ব্ৰহ্মপুত্ৰ পাৰখন দেখিবলৈ পাওঁ গতিকে ইয়াৰ কাষতে আছে ব্ৰহ্মপুত্ৰখন আপোনালোকে চাব পাৰে মই গতিকে আপোনালোকক অকণমান দেখাই দিব বিচাৰিছোঁ যাওঁ বলক মোৰ লগত এবাৰ ব্ৰহ্মপুত্ৰখন ইয়াৰ পৰা কেনেকুৱা দেখি মই অকণমান আপোনালোক ফিল ল'বলৈ দিছোঁ আৰু অকলে অকলে আহি আছোঁ মোৰ লগত কোনো নাই লগৰবিলাক সকলো গ'ল মই তথাপিও আপোনাক অকণমান দেখাওঁ বুলি আপোনালোকক মনৰ ইচ্ছা যে ব্ৰহ্মপুত্ৰখন এইফালে চাব পাৰি দেখাবলৈ আহিছোঁ এখন ব্ৰহ্মপুত্ৰ মহাবাহু জ্যোষ্ঠী ৰৈ আছে শতকোটি প্ৰণাম জনাই অসমবাসীক এয়া মহাবাহু আৰু মহাবাহুৰ সেই কাষেৰে বৈ গৈছে আমাৰ এখন কলীয়াভোমোৰা দলংখন যিয়ে এইফালে আমাৰ নগাঁও আৰু শোণিতপুৰ বা তেজপুৰক সংযোগ কৰিছে ইয়াৰ উপৰি খুব সুন্দৰ এটা পৰিৱেশ ইয়াৰ পৰা আমি এই নদীখনৰ পৰা আমি হিমালয় পৰ্বতমালাও দেখিবলৈ পাওঁ